हेलो गाइज गुड मॉर्निंग एंड वेलकम बैक टू माय यूट्यूब चैनल। तो आज ब्लॉग तो यहाँ स्टार्ट कर घर पर নহয় तो घर पर सदा कि स्टार्ट करम तो आज यहाँ स्टार्ट कर गुड इवनिंगे हल 12टा बाजी गल। तो मैं दूकान चाउल निबले तो मैं रातिपुवा खपर ब्लॉग नकरो कारण काम एटा आছিলে बरमाहतर লগত যাবলগীয়া হল एपिने। तो এতিয়া বৰ্তমান এইখিনি জেগাতে আহি পেলাই ব্লগটো স্टार्ट কৰিছোঁ। তাৰপিছত অলপ আগত দোকান আছে দোকান কি দোকান পাৰ হৈ আহিলোঁ ব্লগটো স্टार्ट কৰিবলৈকে এইখিনিলৈকে আহিলোঁ। তো আপোনালোকে চাওক এইটো এইখিনি এনেকুৱা জেগা এইপিনে মন্দিৰ আছে বাসুদেৱ থান। তো চাউলকেইটা নি লওঁ চাউল লোৱা জেগালৈ যাওঁ। তো সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা থাকিল আকৌ দিছোঁ মই। তো আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু আহি আহিছে লগৰ ছোৱালীজনী কি বুলি কয় বঙাইগাঁৱৰ পৰা ভয়পুৰীৰ পৰা। তো তাইকো ল'বলৈ যাব লাগিব, তাইকো লওঁগৈ। তাৰমানে ষ্টেচন বঙাই ষ্টেচনত আহিব, গুৱাহাটীৰ পৰা আহি আছে বঙাইগাঁৱৰ পৰা গুৱাহাটীৰ পৰা নগাঁও। তো ৰহা পাইছেহি বুলি কৈছিলে, ফোন কৰিছিলে। তো তাইকো আনিবলৈ যাম। আনিবলৈ যোৱাৰ পাছত একে তাক লগ পাম। চাউলটো এটা আনি লওঁ, চাউলৰ দোকানলৈ যাওঁ মানে আনবাম কিছু কিয় দোকানলৈ যাওঁ। দোকানলৈ যোৱাৰ পাছত পুতুকো আনোগৈ, পুতুক অনাৰ পাছত দিয়ক লগ পাম। বাই বাই। A few inches later. हेलो नाहा क्यों? अरे चिनी नापाओ जो चिनाकी होवा बोल। शाबाश बेटा, बहुत बढ़िया मुन्ना। खेदी देसुन मैं अकमान হ'ব দে চোন নদৌৰিবি, মই পৰি যাম ৰ আৰে ভাইটিটো কি হ'ল চাই এই পথাৰ এটা দি দিওঁ। এইপিনে নামি আহ হে পথাৰলৈ আৰে বাবা সেই পৰিবি কিন্তু পুতি দিওঁ ৰ'ব, পুতি লওঁ। তাৰপিছত মই খুঁটিটো পুতি লওঁ, তাৰপিছত লগ পাম দিয়ক ৰ'ব। তো চাউল আনিবলৈ গ'লোঁ। চাউল আনিবলৈ যোৱাৰ পাছত মানে কি হ'ল, বৰ্তা নাই, বৰ্তা অফিচলৈ যাব। তো বৰ্তা অফিচলৈ যাবৰ কাৰণে চাউল তাউল নিদিয়ে। তো ঘৰলৈ আহি গ'লোঁ, ঘৰ আহি পেলাই পিছত গৰুটো দিব লাগিছোঁ। সেইটো আকৌ মোক চিনিয়ে নাপায় গৰু পোৱালিতে। তো আনোতে অকণ প্ৰব্লেম হ'ল, দিলোঁ খুটি চুটি পুতি। এতিয়া ঘৰলৈ গৈ আছোঁ। এইপিনেতো আমাৰ পথাৰ ৰাস্তাটো, আমি ঘৰলৈ গৈ আছোঁ। ঘৰ পালোহি। তো মানে ঘৰ নাথাকোঁ যে গৰু পেলাই চিনিয়ে নাপায় মোক। দিয়ক ৰ'ব, হাত চাত ধুই লওঁ। টাউন যাবলৈ ৰেডি হৈ গ'লোঁ। টাউনলৈ যাম মানে হাফ পেণ্ট পিন্ধি যাম একো নাই। তো একো নাই, এইবিলাক পিন্ধি গৈ থাকিলেই হ'ল আৰু কিবা এটা পিন্ধি গ'লেই হ'ল, কিবা কিবি ঢাক খাই থাকিলেই হ'ল ন। তো টাউনলৈ যাওঁ। সেইটো ৰুমত ব্লগ ষ্টাৰ্ট কৰা নাই আজি, বাহিৰত কৰিছোঁ প্ৰথম নহয়, অকল লাজো লাগে বেলেগৰ আগত। তো খালী জেগা বিচাৰি ফুৰোঁ তাৰপিছত খালী জেগাটোতে ব্লগটো ষ্টাৰ্ট কৰোঁ। মানুহ নাথাকিলে এতিয়া ৰুমত বনাই আছোঁ, লাহে লাহে বনাই থাকিলে অভ্যাস হ'লেহে তো বাহিৰত যাব পাৰিম ন। তো একে যোৱা টাইমত একে ৰাস্তাটো নেদেখা, ৰাস্তাটো একেটাহে আৰু এনেকৈ পাই যাম। খালি ষ্টেচনৰ এইখিনি দেখাম আৰু আহাটো দেখাম আৰু দিয়ক ৰ'ব। বাই বাই, চি ইউ ইন ষ্টেচন। তো হেল্ল' গাইজ, মই যাবলৈ ওলালোঁ। তো এতিয়া মই টাউনলৈ যাম। টাউনলৈ যোৱাৰ পাছত হেল্ল' গাইজ, তো মই যাবলৈ ওলালোঁ। তো যাবলৈ ওলোৱাৰ পাছত আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিছে মানে কি এইখিনি নাই আৰু সেইখিনিহে আছে। তো যাবলৈ ওলাইছোঁ। তাকে ষ্টেচনৰ নগাঁও কলেজৰ ওচৰত লগ পাম দিয়ক। ফাইনেলি পুতুক লগ পাই গ'লোঁ। তাই কিবা খাই বোলে, তাকে খাই কৰি লোৱাৰ পাছত এতিয়া তাই আকৌ লৈ যাওঁ ঘৰত থৈ আহিবলৈ যাম আৰু দিয়ক। ঘৰত থৈ আহোঁগৈ। ঘৰত থৈ পেলাই আকৌ ডান্স ক্লাছ যাবলৈ আছে, তাইও যাব বোলে আমাৰ লগত। তো দিয়ক। মই একে নিবলৈ আহিছিলোঁ। এইজনী পুতু মুখখন উলিওৱা, উলিয়া দিয়ক। এই আনিলোঁ মই আনাৰ পাছত এইকেইটা ঘৰত থ'বলৈ গৈ আছোঁ। ঘৰত থ'বলৈ যোৱাৰ পাছত মই আকৌ ডান্স ক্লাছ যাম। এও যাব বোলে আজি ডান্স ক্লাছ। দিয়ক ঠিকে আছে তেনেহ'লে, একে লগ পাম আৰু বাই বাই।
ডান্স শেষ কৰি পেলাই ঘৰলৈ বলি দেই তো হেল্ল' গাইজ মই এতিয়া পুতুক লগ পালোঁ পুতুক লগ পোৱাৰ পাছত এপাক ডান্স ক্লাছ গ'লোঁ তাৰপিছত যোৱাৰ পাছত এতিয়া মানে কি হ'ল ঘৰতে মই ঘৰলৈ যাম এই ঘৰত থৈ তাৰপিছত এই ঘৰত থৈ মই ঘৰলৈ যাম কিবাকিবি বজাৰ কেইটামানো কৰিবলগা আছে বজাৰ চজাৰ কৰি তাৰপিছত ইয়াত নমাই দিওঁ নহ'লে ক'ৰবাত কিবাকিবি হৈ গ'লেতো মোৰ ওপৰতে লাগিব না তাৰপিছত তো সেইকাৰণে ঘৰত নমাই দিওঁ ঘৰত নমাই দিয়াৰ পাছত তো এতিয়া মই ঘৰলৈ যাওঁগৈ যোৱাৰ পাছত কি মানে তাইক মই উলিয়াম বুলি ভাবিছিলোঁ ভ্লগত কিন্তু তাই নোলায় তো নালাগে দিয়ক তাই মানে চবকে দেখাব নিবিচাৰে বোলে তাই ধুনীয়া মুখখন বেছি ধুনীয়া না তো সেইকাৰণে ওলাব নিবিচাৰে সেইকাৰণে মই এতিয়া ইয়াতে ব্লগটো শেষ কৰোঁ তো বাই বাই চি ইউ লাভ ইউ গুড নাইট এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই